রজনীগন্ধা তুমি মোৰ সপোনৰ মেনকা সপোনৰ ঠিকনা তুমি মন বিয়পা এনেকে বহি থাকিলেতো পইচা পাতি নাহিব তাতে মোৰ কলেজ এডমিশ্যন কৰিবলৈও পইচা নাই ৰাস্তা এটা পাইছোঁ মই মানুহৰ ঘৰে ঘৰে বাতৰি কাগজকে দিওঁগে পইচা দেখোন ভালেই হ'ল দে নিজৰ সৰু কামটো কৰি সৰু সুৰাকে স্বাৱলম্বী অকমান হ'লেও হৈছোঁ মানুহজন বা ক'ত গ'ল লগ পোৱা এদিন ভাল আছিলে বন্ধু বান্ধৱীসকল মই ভিডিঅ'টোৰ মাজতে এই কথাখিনি ক'বলৈ বাধ্যত পৰিলোঁ কাৰণ আপোনালোকে চাব পাৰে এতিয়া আমাৰ যাৰে মোবাইলত চাব পাৰে ষ্টেটাছবোৰত চাব পাৰে মানে কিছুমান ষ্টেটাছ ভাইৰেল হৈ আছে য'ত নেকি আমাৰ অসমীয়া বিহুৰ মানে নাচনী কেইজনী মানে হয়তো মানে কৰ্মশালা লওঁতে বা তেনেকুৱা ধৰণৰ অনুষ্ঠান হওঁতে তাত নাচোঁতে মেলোঁতে গণ্ডগোল হৈছে আৰু সেইটো ভিডিঅ' কৰি পিনি কিছুমানে ভাইৰেল কৰি দিছে আৰু সেই ভাইৰেল ভিডিঅ'টো লৈ পিনি মানে সেই বিহুৰ সেই ভিডিঅ'টো লৈ পিনি কিছুমানে সেইটোক ৰোষ্ট কৰি আছে ফ্ৰেণ্ড চাওক এনেকুৱা হ'লে কি হ'ব আমাৰ নিজৰ বিহুটোক আমি নিজে অপমান কৰি থকা বুজাব আৰু মই এইটো বিচাৰোঁ যে আমাৰ নিজৰ বস্তুটোকে আমি আকৌ সেইটো বস্তুক ভেঙু চালি কৰি কিবা কৰি পিনি অপমান কৰাটো নিবিচাৰোঁ আৰু মই সেইটো কাৰণে ভিডিঅ'টোৰ মাজত এই কথাখিনি ক'বলৈ বাধ্যত পৰিলোঁ আৰু কোনেও বেয়াকৈ নল'ব কথাখিনি মই কাকো বেয়াকৈ ক'বলৈ বিচৰা নাই
কামেই হওক বা ডাঙৰ কামেই হওক হাতে কামে কৰি যাব লাগে। আজি 70 টকা পাইছোঁ, কালিলৈ 100 টকাও অৰ্জন কৰিব পাৰোঁ।